সিধা আসাম চেনেললৈ স্বাগতম জনাইছো আৰু মই আজি আপোনালোকক দেখুৱাব খুজিছো এটা ব্লগ নতুনকৈ আহিছো গতিকে কিবা ভুল হলে ক্ষমা কৰি দিব মই আজি আপোনালোকক দেখুৱাব বিচাৰিছো সোণোৱালী পথাৰৰ এটা দৃশ্য গতিকে আপোনালোকে ভিডিঅটো চাই যাওক আৰু পথাৰলৈ যাব মোৰ লগত বৌ কিবা চেনেলটোৰ বিষয়ে কোৱা অলপ নতুনকৈ খুলিছে সুস্মিতা আসাম আপোনালোকে আমি এয়া কঠীয়া তোলা মানুহলে চাহ লৈছো এয়া দেশকে আমাৰ পৰা দেশকে বুলি কয় আপোনালোকে ঠিকেই নেজানো আৰু ইয়াত জলপান দিছে জলপানে আপোনালোকে ভাল পায় নে নাপায় জনাবচোন মোক কমেণ্ট কৰি এয়া আমাৰে বেৰৰ আমি ঘৰৰ পৰা কাজিটেঙা নানিবৰ কাৰণে বৌয়ে আনিব গৈছে ইফালেৰে চুৰ কৰা বুলি নকবা কিন্তু আমাৰ ঘৰৰে হয় কেইটা আনিবা বৌ আৰু পথাৰত খাব লাগিব আমি পথাৰলৈ যাই আছো বৌ এবাৰ হাই কৰি দিয়া বৌ হাই কৰি দিয়া আমি এয়া পথাৰলৈ যাই আছো আমাৰ ভিডিঅ'বোৰ চাই থাকিব শেষলৈকে পালি যদি সঁচাকৈয়ে আহিবিনে কাষৰলে মোৰে মনৰ মান পালি যদি সঁচাকৈয়ে আহিবিনে কাষৰলে তয়ো মতে দিলে ময়ো মানি ললে হ'ব যে আমাৰে ঘৰ মোৰ জানো তয়ো মতে দিলে ময়ো মানি ললে হ'ব যে আমি মাৰিব পাৰিম নে নোৱাৰিম আপোনালোকক বাৰু দেখা থাকিম পথাৰ পোৱাই নাই যে আমি যাই আছো প্ৰায় 2 কিলোমিটাৰ ময়ে ভিডিঅ' কৰি ইয়াৰ মাজতেও মই এটা কথা কওঁ মই নতুনকৈ ইউটিউবত আহিছোঁ দিব লাগে কি নালাগে ভালকৈ নাজানো আৰু ইচ্ছা আছে কাৰণে আহিছোঁ বেয়া হ'ব পাৰে বেয়া হ'ব পাৰে বেয়া নাপায় বাৰু নহ'লে খুৱাই দিয়াটো এটা ডাঙৰ আপোনালোকক সেউজীয়া শাওণ মাহৰ সোণালী পথাৰ দেখাই আছো দেই ভাল লাগিলে লাইক কমেন্ট শ্বেয়াৰ কৰিব আমি যাই আছো বাৰু
প্ৰায় ৰোৱা হৈছে বাৰু মাজতে আমাৰখিনি আছে আৰু দেখো নৈ এৰিব নোৱাৰো জাজি নৈ এৰিব নোৱাৰো নিজৰা বৈ আছে আমাৰ সৰু নিজৰা নেব এৰিব নোৱাৰো জাজি নৈ এৰিব নোৱাৰো ভাগৰা লাগিল মৰম এৰিব নোৱাৰো অলপ ভাল বাই আছে মৰিব নোৱাৰো নোৱাৰো আমাৰ এইটো খালঘাট এৰিব নোৱাৰো জাজি নৈ জিৰণি ল'লে ইয়াতে লগ এটা চাহ খাব আহিলে ইয়াতে খাওঁ ইয়াৰ সৰু বহা পাতিছে বহা আপোনালোকে চিনি পাই নে নাপায় নাজানো ইয়াতে পাতি থয় মাছ বজিকে থাকে ৰাস্তা নাহাহিব দেই বেয়া বুলি মাজৰ মথাউৰি মোক এৰি থৈ গ'লা দেখোন এয়া আমাৰ ড্ৰেছ চাই গৈছে কি ৰুব কি নুৰুব ৰাইজে ক'ব চেণ্ডেল পিন্ধি পথাৰত ব'লা 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 যাব আছে কিমান দূৰ আমাৰ পথাৰতে সোণোৱালী সেউজীয়া পথাৰ সোণোৱালী হোৱা নাই বাৰু আৰু অলপমান হ'লে হ'ব আৰু এতিয়া শাওণমহীয়া সেউজীয়া পথাৰ হৈ আছে এৰি থৈ গ'ল। এয়া খাল বাই আছে অৱশেষত আহি আমি ৰোৱা ঠাই পালোহি কিমান দীঘল দেখি ভয়ে লাগিছে ইমান ৰ'দ ইফালে ওচৰতে ৰুই আছে বাৰু পালোহি কঠীয়া তুলি আহিছে লাষ্ট বহুত লাষ্টে আমাৰ ইফালে ল'ৰা ছোৱালীবিলাকৰ এতিয়া ভাইটি হয় আকাশ চাই দিছোঁ এয়া বাচ্চা গা ধুবি হা চকুত চকু পৰোতে জানো ভাল লাগিছে জাননে শাওনৰে পথাৰত ফালি ফালি খেতি কৰিবলৈ ভকতকৈ কলা ফুলৰ এজনী ছোৱালী লাগে মোক জাননে বিয়াখন পাতিবলে তোকে দেখি জানৈ মনে খাইছে সঁচাকৈয়ে পাৰিবি ঘৰ ধৰিবলে তোকে দেখি জানৈ মনে খাইছে সঁচাকৈয়ে পাৰিবি ঘৰ ধৰিবলে ধেমাজি লখিমপুৰ নহয় যে বেছি দূৰ মত দিবি নে তই মোৰ জানৈ ধেমাজি লখিমপুৰ নহয় যে বেছি দূৰ মত দিবি নে তই হেল্ল' বন্ধু বান্ধৱীসকল কি কৰি আছে এতিয়া সময় হৈছে 12টা আমি চাহ তাহ খাই উঠিলোঁ আৰু আপোনালোকক মই গোটেইখিনি ভিডিঅ'
দেখুৱাব নোৱাৰিলোঁ কাৰণ আমি সকলো পাৰে হাত বেয়া হৈ আছে আৰু মোবাইল ধৰিব অসুবিধা হয় গতিকে ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিম বুলি ভাবিছোঁ আৰু যদি ভিডিঅ'টো শেষলৈ চাই ভাল পাইছে আপোনালোকক বহুত বহুত ধন্যবাদ আৰু মোৰ একাউণ্টটো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো দবাই দিব এতিয়া বাই বাই